Hello everyone, welcome back to my channel. Hedina ami amar baganle goisilo ta dhuniya time spend korilo aru bahut kita video banalo. First te bhabisilo mini vlog banam kintu video anike banalo ei karone vlog diba parisu. So let's start the video. First te morning ea moi gakhiror logot halodhi khwatu continue koriye asu aru ea sah khai lelu tar pisote amar eta bahor ghor banai ase. তো হেয়া আমি চাই আছো আৰু কেনেকে কি হ'ব বস্তুখিনি কথম তেনেকে আৰু মা আৰু বায়েও চাই আছিলে তাৰ পিছতে বাকি ভিডিও তেনেকে কৰা নহলে ডাইৰেক্ট লাঞ্চতে আহিলো আৰু লাঞ্চ কৰিলো মাছ আৰু কিবা আছিলে তাৰ পিছতে বাগানত খাবলে এয়া তাই বনাইছে কিবা কিবি বৰফি টাইপ কিবা এটা বনাইছে এটা বনাইছো মই বৰফি নাৰিকল আৰু সুজি দি পিনে এটো বনাইছে আমি চাহ লৈ যাম চাহৰ লগত খাবলে ভন্টি বনাইছে ভন্টি কাৰণে এটা লাইক কৰি দিব হা এই আমাৰ ভন্টি হয় তাৰ পাছতে আগদিনাখনি অনা ড্ৰাগন ফ্ৰুট এটা আছিল আমাৰ ঘৰতে হেতু মই কাটিব ললো এনেকে ভিডিও কৰি এনে কাটিলে বহুত স্যাটিসফাইং লাগে কিন্তু তো তাকে খাই ললো বাকি ইমান ভিডিও কৰাই নাই কিয় কি বাগানত ভিডিও কৰিব আছে এয়া আমাৰ এটিটিউড কি দোকানে ভাবিছিলে কি মই খাবলে কিবা খাব দিব বুলি মাতিছো বুলি ভাবিছিলে কিন্তু মইতো এনেহে মাতিছিলো তো ফাইনালি এয়া আমি যাবলে ৰেডি হলো কিবা কিবি জিটি বস্তু লৈ গৈছো আৰু খোৱাৰ বস্তুতকে বেছি আমি হজা বস্তু হেনিছো আৰু তাই এয়া ফুল লৈ গৈছে তাই নিজে বনাইছিলে আৰু এয়া মই মনে মনে ভিডিও কৰি আছিলো আৰু এতিয়া দেখিব তাই ভ্লগটো চালে আৰু আমি গৈ পালোগে ধুনিয়াকে যোৱা ৰাস্তাটোৱে ইমান ধুনিয়া তো মেইন বাগানটো আৰু ধুনিয়া হয় আৰু মই নিজকো এনেকে ভিডিও কৰি গৈ আছো অলপ ভিডিও ডিউৰেচনটো বঢ়াই আছো আৰু কি কৰিম আৰু ফাইনালি পালোহি দেই এয়া হৈছে ফাৰ্ষ্ট ভিউ হয় বাগানৰ তাৰ পিছতে আমি এনেকে অলপ যাব ললো চাবলে দেখিছেনে কিমান গ্ৰীনাৰী বহুত দিনৰ পাছত আহি পেলে একদম ফ্ৰেছ লাগি গৈছে মনটো এতিয়া আমি ফটো মাৰিবলৈ গৈ আছো আৰু এয়া বাগানৰ লেবাৰ সকলে পাত তুলি আছে 4টা মান বাজিছিলে আৰু শেষ হ'বলে হৈছিলে পাত তোলা 5টা 4টা তেনেকলৈকে তাহাতে কাম কৰি থাকে আৰু এয়া আমাৰ দেতা আৰু অনিল দাই আৰু এয়া চেলেদাই আৰু খুৰী ইয়ো মই বেলেগ দেখিছো নদিয়া কিনারে আলে পানিয়া ভৰাই চগাগৰিনে পয়ৰি ৰুনু ঝুনু মই নিজেও ভিডিও বনালো ৰিলত দিবলে তাৰ পিছতে আমি এয়া গৈ আছো অলপ ওখ জায়গা এটালে ওখ টিলা এটালে এনেকে তাত এটা ফুল থাকে পিংক কালাৰৰ তো হেতু বিচাৰি গৈ আছো আৰু পালোহি জায়গাটো কিন্তু ফুলে নাছিলে ইমানো মানে হৰিয়ে গৈছিলে অহাৰো দেৰি হ'ল আমাৰ এয়া পাই গলো আমাৰ পিংক কালাৰ ফুলটো হৰিয়ে গ'ল আৰু এয়া কাঞ্চনো ফুলি আছে আৰু মই একেবাৰে মুগাৰ চাদৰ আৰু মেখেলা লৈ গৈছিলো ভিডিও কৰিবলৈ ভিডিও ইমানো কৰা নহল আৰু একদম ফটো ভালে নহল আৰু এনে লৈ গলো আৰু এয়া এনে ভিডিও কৰিছো ৰিলতে লগাই দিম আৰু যিহে ধুনিয়া ভিউ আৰু এয়া হলং গছ চাগে ইমান উখ তাতো মই ফটো মাৰিবলৈ গৈ আছো এয়া ভাল লাগিছে দেই এয়া লৈছো গাৰু কিন্তু শুবলে নহয় আমি এনে আৰু ভিডিও কৰিবলৈ তাৰ পাছতে ধুনিয়াকে এটা খালি জায়গা চাই আমি দুজনী আৰু চেলেদাই আৰু খুৰী মিলি ধুনিয়াকে জায়গাটো এনেকে পাৰিছে তাহাতে চাহ খাবলে চাহৰ লগত আনিছিলো আৰু চানাও লৈ গৈছিলো तुमको नहीं देगा আমি ওখ জায়গাত বাগানৰ মাজত ধুনিয়াকে বহি পেলাই চাহ খাব লৈছো ফাইনালি এনেকে ধুনিয়া জায়গাত বহি চাহ খোৱাৰ ফিলটোৱে বেলেগ আকৌ আমি পুৰা প্ল্যানিংও বনাইছো যে নেক্সট আকৌ আমি ইয়াতে আহি পেলাই মাংস বনাই খাম মাংস ভাত আৰু এই পোৱালিকেটাকো দেতাই মাতি দিলে বৰফি খাই যাবলে
আৰু আমাৰ খাই মেলি হৈ যোৱাৰ পিছত পেকিং কৰিলোঁ, যাবলৈ ল'লোঁ, ফটো মাৰিলোঁ, হৈ গ'ল আৰু আমাৰ। আৰু বহুত দেৰিও হৈছিলে, প্ৰায় 2 ঘণ্টামান আমি টাইম স্পেণ্ড কৰিলোঁ। আৰু বেলিটো লুকাই গ'ল, সেইকাৰণে আন্ধাৰে হৈ যাব আৰু 1 ঘণ্টাৰ পাছত। তাৰ আগতে এয়া পাত নিবলৈ গাড়ী আহিলে আৰু মই ছানগ্লাছ পিন্ধি ফটো মাৰিব পাহৰি গ'লোঁ, সেইকাৰণে এনেকৈ ভিডিঅ' এটা কৰি দিছোঁ আৰু। ফাইনেলি যাবলৈ ল'লোঁ, আমি ডেটৰ কাৰণে ৰখি আছিলোঁ, কিবা চাই আছিলে চাগে। তো আজিলৈ ইমানেই আছিলে মোৰ ভ্লগটো। আকৌ আহিম বাগানলৈ মাংস ভাত খাবলৈ, তেতিয়া ভালকৈ ভ্লগ বনাম, কিয় কি মই মিনি ভ্লগ বনাবলৈ ভিডিঅ'বোৰ কৰিছিলোঁ। তো আজিলৈ ইমানেই আছিলে, বাই বাই।